পুনৰ এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে এইখন অসমত। বন্ধুৰ কটামূৰ হাতত লৈ ৰাজপথত বন্ধু। সুৰাৰ ৰাগিত কৰিলে বন্ধুৰ শিৰচ্ছেদ। হয়, ঠিকেই শুনিছে, নিজ বন্ধুৰ হাততেই প্ৰাণ গ'ল বন্ধুৰ। এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হৈছে টিয়কৰ বাঘমৰীয়াত। দুই বন্ধুৱে একেলগে সুৰাপান কৰি থকাৰ মাজতেই সংঘটিত হ'ল এই নৃশংস হত্যাকাণ্ড। জানিব পৰা অনুসৰি মদ্যপান কৰি থকাৰ অৱস্থাতেই দুই বন্ধুৰ মাজত সৃষ্টি হৈছিল প্ৰচণ্ড কাজিয়া আৰু তাৰ পিছতেই লোহিত গগৈয়ে এখন কটাৰীৰে শিৰচ্ছেদ কৰে বন্ধু ফাই চাওৰাৰ আৰু বন্ধুৰ কটামূৰ বেগত ভৰাই লৈ আহি আত্মসমৰ্পণ কৰে লাহদৈগা আৰক্ষী থানাত। সঁচাই কি এক লোমহৰ্ষক হত্যাকাণ্ড। আপোনালোকেও এই লোহিত গগৈক কি শাস্তি পোৱাটো বিচাৰে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু চাই থাকিব আছাম মিডিয়া 24।